অঁ শুনিছেনে? কোৱা। এইখন লওক বজাৰৰ লিষ্ট, বজাৰখিনি কৰি আনিব। আপুনি মানে অফিচত তাগিদাত সকলো কাম পাহৰিছে ন ঘৰৰ? বাপৰে হেৰা তুমি কি বুজিবা হে? হা মোৰ ঠাইত তুমি থকা হ'লে গম পালাহেঁতেন। বজাৰখিনি কৰি আনিব। হ'ব দিয়া আহোঁ। বন্ধ কৰে এইবোৰ। তোক কিমানকে ক'লেও কিয় নুশুনো হা? তোৰ ভালৰ কাৰণেহে কওঁ, আগতে পঢ়া শুনাখিনি ভালকে কৰচোন। তোমালোকৰ মুখত কেৱল এটাই কথা, ডান্স কৰিব নালাগে, ডান্স কৰিব নালাগে। তোকনো মই কেতিয়া ডান্স কৰিব মানা কৰিছোঁ? কেৱল আগতে পঢ়া শুনাখিনি ভালকে কৰি লচোন, তাৰ পাছত নাচ বাগ যি কৰ কৰি থাকিবি। চব তেনেকুৱা নহয় মা, তুমি বুজি কিয় পোৱা নাই? পঢ়া শুনা শেষ কৰি ডান্স কৰিবলৈ তেতিয়া আৰু সময় নাথাকিব। দে যি ভাল দেখ কৰ, কিন্তু বাপেৰৰ প্ৰাইভেট চাকৰি, কষ্টৰ পইচাকেইটা অথলে নেখেদাবি। অলপ চিন্তা কৰিবি। মনে বিচৰা একো কাম কৰিবলৈ নোৱাৰোঁ, খালি পঢ়িব লাগে। পঢ়িলেই চব হয় নেকি? মোৰ সপোনবোৰ দিঠক নহ'বই মানে। হেল্ল' অঁ মইতো কৈয়ে থাকোঁ, চিন্তা মই নকৰাকৈ থকা নাই অ', কিন্তু নিজৰ অকণমান গুৰুত্ব থাকিব লাগিব দেচোন। তাকে মইতো কৈয়ে থাকোঁ বোলো আগতে পঢ়ি ল, মোৰ কথা শুনিলেহে। বাৰু বাকী তহঁতে ভালে আছ নহয়? অঁ নাইও, এই ব্ৰেক টাইমত অকণমান ওলাই আহিছিলোঁ। বাৰু দে, মই এই হোটেলতে কিবা এটা খাই পেলাই মই আকৌ যাব লাগিব। দে ৰাখিছোঁ। অঁ অঁ দে দে। গাজল অ' গাজল আহিছো। অঁ এইখন লোৱা, পানী এগিলাচ লৈ আহাচোন, দৰ্জাখন বন্ধ কৰি দিয়া। অঁ অঁ বৰুৱাই ফোন কৰি আছে। অঁ বৰুৱা, এয়া আহি পালোঁ। নাই নাই মই ছাৰক কৈ থৈ আহিছোঁ, ছাৰক চহীটো কৰিবলৈ। দিয়ক দিয়ক দিয়ক, আচ্ছা ঠিক আছে। অঁ অঁ এয়া লওক। বহা। হেৰা হা আজি পল্লৱে ফোন কৰিছিল। হয় নেকি? তাৰ বোলে ডাঙৰ ছোৱালীজনী দিল্লী ডাঙৰ কলেজ এখনত ছিট পালে বোলে। হয়, অঁ ফোনটো লগোৱাচোন, মই কথা পাতো এবাৰ। ফোন কৰি কি কৰিবা হে? হা এইটো ক'বা যে তোমাৰ ছোৱালী পঢ়া শুনা বাদ দি ৰিলচ বনাই থাকে? হা তুমি কেৱল তাইৰ ফুলটোকে দেখি থাকা। কেৱল তাই নহয়তো, আজিকালি সকলো ল'ৰা ছোৱালীয়ে কৰে। হেৰা তোমালোকৰ এই আজিকালি শব্দতে সকলো শেষ কৰি পেলাইছে। শুনা,
মই চুইচ টিপা মোবাইলটো লৈ পেলাই গুৱাহাটীলৈ আহি ইমানখিনি কৰিছোঁ। তুমি নিজে ব্যৱহাৰ কৰিব নোৱাৰা মোবাইলটো লৈ পেলাই তুমি তোমাৰ ছোৱালীক কি কৰিব পাৰিবাহে? লোৱা। আহি পোৱাৰ লগে লগে এইবিলাক কথা। কি কৰোঁ? কেনেকৈ কওঁ? প্ৰগ্ৰেমটো মাহঁতে কৰিব দিব জানো? কি কৰা যায়? এবাৰ কৈ চাওঁ, কি ঠিক মানিবও পাৰে। মা, ক। পৰহিলৈ ডান্সৰ প্ৰগ্ৰেম এটা আছে, যাবলৈ মানা নকৰিবা। মোক তই কৈছ, দেউতাৰে কৈ গৈ যা। মই যোৱাত যামেই, পিছত যি হয় হৈ থাকিব। এৰা ভাত হৈছেনে নাই অ'? ৰাতিপুৱা মোৰ অফিচ আছে অ', সোনকালে শুব লাগে। ভাতকেইটা লৈ আহা। ৰ'ব, চব্জি এতিয়াহে কাটি আছো। ছাৰ কওক। এড্ৰেছটো ক'ত আছিলে? পাপা আছে এতিয়া ঘৰত। অকণমান ৰৈ দিয়ক বাহিৰত। তোমাৰ এড্ৰেছটো দি দিবা হা মোক। পাপা গৈ লওক, তাৰপিছত মই কৈ আছোঁ। মাজনী যাচোন, মায়েৰাই তোক বিচাৰি আছে। এটা কাম কৰচোন, এই গেটখন খুলি যাচোন। এই পাইছোঁ দে ৰ বাইকৰ চাবি পাইছোঁ দে। এই গেটখন খুলি দে। আৰু শুন, মোৰ অকণমান দেৰি হ'ব পাৰে, মায়েৰাক কৈ থবি দে মোৰ দেৰি হ'ব বুলি। হেল্ল'। হাউচ নাম্বাৰ 22ত আহিব। ঠিক আছে মই গৈ আছোঁ। ছাৰ আহিছে, আহক। বলক। আহক, বহক। বহু মানে আৰম্ভ কৰোঁ আমি। ঠিক আছে। আজি কোনটো গান কৰিম? লেজাত কৰোঁ। আজি চালচা কৰোঁ দিয়া। ঠিক আছে। ফাৰ্ষ্ট আমি এনেকৈ অ'পেন কৰিম, দেন ক্ল'জ, হেণ্ডছ অ'পেন, এগেইন অ'পেন, টাৰ্ণ, এণ্ড লেফ্ট হেণ্ডখন এনেকৈ আপ যাব। ঠিক আছে, আকৌ ভালকৈ কৰোঁ। অ'পেন, ক্ল'জ, হেণ্ডছ অ'পেন, অ'পেন এণ্ড টাৰ্ণ এণ্ড আপ। হে ৰাকাজ, তুমি ইয়াতে আছা? হেৰা, মই ভবাই নাছিলোঁ হে, মোৰ ছোৱালীজনীয়ে মোক মোৰ হৈ জীয়াই থকাত ইমান গৌৰৱান্বিত কৰিব। তুমি শুনিলে আচৰিত হ'বা। আজি আমাৰ বছে মোৰ ছোৱালীজনীৰ মোবাইলতে ৰিলছ নে কি বনোৱা দেখি তেওঁৰ সেই পংগু ছোৱালীজনী বৰ আনন্দিত হ'লোঁ।
তাকে ছাৰে এই মোৰ ছোৱালীজনী বুলি গম পাই ছাৰে মোক এই আনন্দতে চোৱাচোন এইয়া এই 2 লাখ টকাৰ চেক দিলে গম পাইছানে এতিয়া আমাৰ ছোৱালীজনীয়ে ছাৰৰ ছোৱালীজনীক ডেন্স শিকাব যাব লাগে আৰে কি হ'ল চাও তুমি কান্দি আছা যে ছায়া অ ছায়া ক'ত সোমাই থাকে ঐ নাহক কিয় মায়েৰাই কিয় কান্দি আছে ছায়া আৰু নাই কি ছায়া আৰু নাই কি কোৱা হে ছায়াক মই ঘৰৰ পৰা চিৰদিনৰ বাবে উলিয়াই দিলো কিয় তুমি ঘৰৰ পৰা উলিয়াই দিছা কিয় আজি তাইৰ ডান্সৰ টিচাৰজন আহিছিলে ডান্স শিকাবলৈ আৰু মই টিচাৰজনক তাইক বেয়াকৈ টাচ কৰা দেখিলোঁ দেখি মই সহ্য কৰিব নোৱাৰিলোঁ আৰু মই তাইক চৰিয়াই ঘৰৰ পৰা ওলাই যাব ক'লোঁ এই বোলো তুমি তাইক এইখন ঘৰৰ পৰা ওলাই যাব ক'বা আজি কিমান ভাল খবৰ এটা মই তাইক দিবলৈ আহিছোঁ এতিয়া মই কোৱা কি কৰিম এইখনৰ মই কি কৰিম হ'ব তুমি ইয়াতে বহি থাকা মই তাইক অকলে বিচাৰি যাম বহি থাকা আৰু কান্দি থাকা তুমি সেই নম্বৰটো ট্ৰেক কৰিবলৈ এবাৰ চেষ্টা কৰাচোন অঁ নাই নাই তাইক সেই বজাৰ কৰিবলৈ পঠাইছিলোঁ অঁ এতিয়ালৈকে আহি পোৱা নাই 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 কল কৰা নাই ঠিক আছে অঁ মোক জনাবা অঁ বুবুৰ নাম্বাৰটো মনত আছে তোমাৰ মোৰ ফোনত আছে যোৱা লৈ আহা যোৱা একো মনত নাথাকে কি কৰোঁ এতিয়া মই ক'ত বিচাৰি যাওঁ হেল্ল' অঁ দীপু অঁ ভাই ক'ত আছ তই ঐ শুন না আমাৰ এই ডাঙৰ ছোৱালীজনী ঘৰৰ পৰা ওলাই গৈছে এতিয়ালৈকে আহি পোৱা নাই গম পালে মোক খবৰ কৰিবিচোন নাই নাই বিশেষ একো নাই অঁ দে লোক অঁ মনীষা অঁ ভাল ভাল ক'ত আছা এই তোমালোকৰ ফালে আমাৰ ডাঙৰ মাইনাজনী কৈছে নেকি নাই 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 এনেই সুধিছোঁ থেংক ইউ কিবা খবৰ পাইছেনে নাই একোৱেই খবৰ পোৱা নাই ক'ত যাব পাৰে তাই এটা কাম কৰকচোন তাইৰ লগৰজনীক এবাৰ ফোন কৰি চাওক না অঁ লগৰজনীৰ নামটো কি আছিল অনামিকা অনামিকা অনামিকাৰ নম্বৰটো মোৰ তাত থাকিব লাগে অঁ আছে ৰ'বা অঁ হেল্ল' অনামিকা ক'ত আছা তুমি অঁ আচ্ছা নহয় মানে এনে খবৰ কৰিলোঁ আৰু আমাৰ ডাঙৰ মাইনে তোমাৰ কথা কৈ থাকে বোলো খবৰ এটা কৰোঁ
মাহঁত আছে নহয় ভালে ঠিক আছে দিয়া অঁ পিছত ফোন কৰিম অঁ ঠিক আছে তাইক কল কৰিব ক'ম কতোৱে নাই লগৰজনীক ফোন কৰিলোঁ মোৰ লগক ফোন কৰিলোঁ ক'ত যাব পাৰে তাই লোৱা তুমিয়ে খাই থাকা যোৱা কাপকেইটা ভিতৰত লৈ যোৱা দাদা এইটো ছায়া ভূঞাৰ ঘৰ হয় না হয় মোৰে ডাঙৰ ছোৱালী আহকচোন বহক থেংক ইউ হয় কংগ্ৰেচুলেশ্যন থেংক ইউ তাইতো আমাৰ নৰ্থ ইষ্ট ষ্টাৰ উইনাৰ হৈছে কাইলৈ আমাৰ প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন আছে তাইতো যাবই লাগিব লগত পাৰফৰ্মেঞ্চো কৰিব লাগিব এখন দিলোঁ দে কিন্তু তাই যে নাই মানে ক'ৰবাত পঢ়িব গ'ল নেকি নহয় মানে তাইৰ আশা এজনী নৃত্যশিল্পী হিচাপে নিজকে প্ৰতিষ্ঠা কৰা কিন্তু আমাৰ হেঁপাহ তাই এজনী ভাল ইঞ্জিনিয়াৰ হওক আৰু ইমান দিনে তাইৰ পঢ়া শুনাত মন নবহা হৈছে আমাৰে কথা অমান্তি কৰা হৈছে এই আজিকালি মোবাইলত ৰিলছ নে কি সেইবিলাক বনাই সেইটোকে বনাই থাকে পঢ়াত অকণমানো মন নবহে তাকে আজি মাকৰ লগত কিবা কাজিয়া লাগি ঘৰৰ পৰা ওলাই গ'ল আপোনাৰ কথাবোৰ মই ভিতৰৰ পৰা শুনি আছিলোঁ আপোনালোকে কি কৈ আছে মই ঠিক ধৰিব পৰা নাই ছায়ামণি আমাৰ প্ৰগ্ৰামলৈ নগ'লে আমাৰ বহুত প্ৰব্লেম হ'ব ইফালে তাই প্ৰগ্ৰাম কৰিব বুলি চাৰিওফালে বেনাৰ বস্তা লগাই ফুৰিছোঁ আজিৰ সময়তো আপোনালোকে তেনেকৈ কিয় ভাবে আপোনালোকে কিয় বুজি পোৱা নাই যে ডক্টৰ ইঞ্জিনিয়াৰ হোৱাটোৱে যে এটা টেলেণ্ট এক্টৰ বা ডান্সাৰ হোৱাটো এটা টেলেণ্ট হয় টেলেণ্ট নোহোৱাকৈ কোনো আগবাঢ়ি যাব নোৱাৰে আপোনালোকে আজিৰ যুগৰ মানুহ হৈও কিয় ভাবি ল'লে যে কেৱল মাত্ৰ প্ৰফেচাৰ ডক্টৰে বা তেনেকুৱা মানুহে আগস্থান পায় কিয় মই বুজি পোৱা নাই